welcome back to my YouTube channel. আজি মই দেখাম কনি পুৰা ঘৰতে কনি কেনেদৰে পুৰি খাব পাৰি হে আজি দেখাম আৰু আশা কৰো আপোনালোকে মোৰ এই ভিডিওটো শেষলৈকে চাব আহকচোন আজি ভিডিওটো ষ্টাৰ্ট কৰো কনি পুৰিবলৈ মই ৰঙালাওৰ পাত লম যদি আপোনালোকে ৰঙালাওৰ পাত নলয় তেনেহলে আপোনালোকে কচু পাতো লব পাৰে কনি পুৰিবলৈ পাত বেছিকে লব লাগিব তেতিয়াহে কনি পুৰা ভাল হয় যদি কমকৈ লোৱা হয় তেতিয়া কনি পুৰা ভাল নহয় সেইকাৰণে মই 5টাকৈ ৰঙালাওৰ পাত লৈছো ৰঙালাওৰ পাত কেটা এটা এটা কৰি লৈছো আৰু ইয়াতে কণী দি দিম পাতত কণী দিয়াৰ পিছত এতিয়া ভালদৰে বান্ধি লম আৰু বাকি কেটাও এনেদৰে বান্ধি যাম কণিকটা ভালদৰে বন্ধা হৈ গল এতিয়া এটা এটা কৰি জুইত দিম কণিকেটা ভালদৰে হ'বলৈ অলপ টাইম লাগে কণি পুৰা হৈ গল এতিয়া এটা এটাকৈ কণিকেটা খুলি চাম আৰু এয়া দেখিছে কণিকেটা ভালদৰে হৈ গৈছে আৰু আশা কৰো আপোনালোকে এনেদৰে কণী পুৰা খাব বুলি আজিৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব থ্যাংক ইউ